মই দিলবাৰ হুছেইন ঘোঁৰামাৰা গাঁৱৰ এজন চুলমূলৰ দোকানী হওঁ। মোৰ নামত যিটো অভিযোগ উঠিছে এইটো সম্পূৰ্ণ মিথ্যা কথা। মই 5 কেজিকৈ চাউল পাওঁ আৰু 5 কেজিকৈ চাউল হিতাধিকাৰীক মই যোগান ধৰি আছোঁ বা দি আছোঁ। মোৰ দোকানখন আজি ঘৰত আনিছোঁ, কিন্তু ঘৰত নহয়, মোৰ দোকানখন ৰয়নাডাউৰি বা ঘোঁৰামাৰা বজাৰত মাজমজিয়াত। যেতিয়া চাউল আহে তেতিয়াও ৰাইজে দেখিব পাৰে, আৰু যেতিয়া আমি চাউল দিওঁ তেতিয়াওতো পূৰা ভিৰ হৈ থাকে, মই দি থাকোঁ। আৰু এটা কথা মই শুনিব পাৰিছোঁ যে এটা মাহত নিদি মাজে মাজে বাদ দি আৰু মাজে মাজে দি থাকে। আমাৰ গাঁৱলীয়া কাষ্টমাৰ, এই গাঁৱলীয়া কাষ্টমাৰে কি কৰে ছাৰ, এই মাহত নাহে, এই মাহত নাহিব, কিন্তু নেক্সট মাহত আহিব, আহি এই চাউলখিনি খুজিব আৰু এই চাউলখিনি খুজিব, আৰু তেতিয়া মই এই 2 মাহৰ চাউলটো একেবাৰে দি দিওঁ। কেতিয়াবা 3 মাহ নাহিব, 3 মাহ যদি নাহে এই কাৰ্ডটি আমি ক'ত পাম? কাৰ্ড কৰোঁ লিখিব নোৱাৰোঁ, এনেই থাকে। তাৰপিছত 3 মাহৰ মূৰত আহি এই 3 মাহ চাউলখিনি গোটেইখিনি দিব লগা হয়, আৰু মই তেতিয়া দি দিওঁ। মোৰ কোনো নাই, মই বজাৰত দোকান আৰু বজাৰতো দি আছোঁ, আৰু ৰাইজে গোটেই ৰাইজে জানে যে মাল আহিছে আৰু মাল দি আছে। 1টাৰ পৰা 5টালৈকে মই চাউল দি থাকোঁ, বিতৰণ কৰি থাকোঁ। ইয়াত যিটো মোৰ ওপৰত অভিযোগ কৰিছে, গোটেইখিনি অভিযোগ মিছা কথা, সত্য নহয়। আপুনি মোৰ বেনিফিচিয়াৰী আছে, এজনকৈ এজনকৈ শুনিব পাৰে, মোৰ কোনো ইয়াত শুনাৰ কোনো আপত্তি নাই, শুনি লওক ছাৰ। ষড়যন্ত্ৰ 100% আছে। মোৰ দোকানখন লুটপাট কৰি নি ইহঁতে চলাবৰ কাৰণে অত্যাচাৰ আৰম্ভ কৰিছে। মোৰ দোকানখন ৰয়নাডাউৰি বজাৰত আছিল, আজি 1 তাৰিখত কিয় ঘৰত আনিব লগা হ'ল? অত্যাচাৰ আৰম্ভ কৰিছে। কালিও মই টাউনত আছিলোঁ, কিছুমান দুষ্কৃত আহি মোৰ ঘৰত সোমাই অত্যাচাৰ কৰিছে। মই ঘৰত নাছিলোঁ, ঘৰত আহি শুনিব পাৰিছোঁ। গতিকে মই এই চেনেলৰ দ্বাৰা আমি আমাৰ উপাযুক্ত ডাঙৰীয়া আৰু আমাৰ যোগান বিভাগক জনাব বিচাৰিছোঁ যাতে এইটো মোক ন্যায্য বিচাৰটো দিয়ে, মোক ন্যায্য বিচাৰ লাগে। খাওঁ ইয়াতে মাসে মাসে সব মাল ক্লিয়ার দিয়ে আছে, একবারও ই করে নাই, কম দেয় নাই, আমরা মাসে মাসে ক্লিয়ার পাইয়া আছি। যোনকে এলে মিশে কথা কয়া আমার বাড়িতে গেছিল কাঠ নিবে, আর আমি কাঠ দিইনি, যে আমি দিলবার হোসেনের মাল খাই, দিলবার মাল দিয়ে আছে সমান করে। আপনার পরে কিও গেছে খানা নিব, কিও গেছে কইছে বলে যে মিশা কথা কয়, মানে ওই ডিলারটা ওই নিব কয়, বলে আমি আর এটা দিয়ে আমি মাল কিনিব। সামিদুল কইছে বলে যে কাঠ গেলে সব আমার এটা জমা দে, আমি কাঠটা আমি নিম, তোর মাল সব ক্লিয়ার পাবো। আঙ্গুর মাল ক্লিয়ার দিয়ে আছে দিলবার, তাহলে আমরা আর কাঠ দিম কে? দেয়নি, আমরা না দিয়ে আমরা এই দিনটি মাল খাই, মাসে মাসে আমাদের দিয়েই আছে তো মাল। সে পায় চাউল দিয়ার কারণেও মানে কিবা কিবি কয়ে থাকে, আর ঘরত যায় সে কাঠটো চায়। মই দেওয়া নাই, ঘরত গেছিল, সামিদুল গেছিল ঘরত, মই কাঠ দেওয়া নাই, কৈছে মই দিলবার হুসেনক মোক চাউল দিয়ে আছে, মই চাউলটো পাই আছে, মাসে মাসে 2বার দিয়ে আছে, আমি কি কারণত কাঠ দিম? আমার লাগে না, আমার দিলবার হুসেন ডিলার, আমার এই ডিলারে লাগে, আমার এইটো কি কোৱা? নহয় নহয়, মোক কম কৈ দেওয়া নাই, মাসে 2বার আছে, মাসে 2বারই পাইছোঁ মোৰ কাঠ। পাই আছোঁ। কিমান পাই আছে? কিমান আমার 20 কেজি পাই আছোঁ। ধন্যবাদ। नोंथांमोनहा जेएनएम एनएम नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।